মাহ 20 দিন জোৰা যাত্ৰাৰ অন্তত আজি পংকজ আৰু মহাদেৱ নিজৰ স্বগৃহত আহি পালে। পংকজ মনৰ অনুভৱ সঁচাকৈ বহুত বেছি আনন্দিত আজি মোৰ মনটো, কাৰণ 2 মাহ 20 দিন চাইকেল চলাই আজি মোৰ নিজৰ ঘৰ পাবলৈ সক্ষম হৈছোঁ। ইয়াতকৈ আৰু কি সুখৰ কথা আছে। আৰু 2 মাহ 20 দিন যাত্ৰা কৰিলা, বিভিন্ন মঠ মন্দিৰ তোমালোকে দৰ্শন কৰিলা, কেদাৰনাথৰ পৰা চিধাই মৃত্যুঞ্জয় মন্দিৰলৈ গ'লা। কেনেকুৱা অনুভৱ? যাত্ৰা পথত কোনো অসুবিধাৰ সৃষ্টি হৈছে নেকি? অসুবিধা সেনেকৈ হোৱা নাই, মানে বাহিৰতো মানুহৰ বহুত বেছি ছাপৰ্ট পাইছোঁ, বা অসম ৰাজ্যততো কথাই নকওঁ, বহুত মানে ভাবিব নোৱাৰা একদম মানে অনুভৱ, মানে ইমান মৰম, ইমান ছাপৰ্ট পাইছোঁ, মানে কি ক'ম আৰু। তো সকলো অসমবাসী ৰাইজকো বহুত বেছি ধন্যবাদ জনাইছোঁ। আপোনালোকৰ এই মৰম আশীৰ্বাদত, আপোনালোকৰ এই সঁহাৰিত আজি আমি নিজৰ ঘৰখন আহি পাবলৈ সক্ষম হৈছোঁ। ইয়াতকৈ আৰু মোৰ লগত মহাদেৱ আছে। মহাদেৱ, কি ক'বা? তোমাৰ ঘৰ পাবলৈ অলপমান বাকী আছে বাৰু। মোৰ ঘৰ পাবলৈ বাকী আছে মানে বালিদেচা মা কামাখ্যা দেৱালয় মানে মোৰ ঘৰ এতিয়া। বহুত বেছি ভাল লাগিল, যাত্ৰা সম্পূৰ্ণ হ'ল, মানে হ'লে আৰু কালি ঘৰ গৈ পাম। তো আৰু বহুত ঠাই ঘূৰিলা তোমালোকে, কেনেকুৱা ৰাইজৰ ছাপোৰ্ট কেনেকুৱা? বহুত ঠাই গ'লোঁ, তোমাৰ ৱেষ্ট বেংগল, বিহাৰ, UP, উত্তৰাখণ্ড, 4-5খন ৰাজ্য ঘূৰিলোঁ, বহুত মন্দিৰ ঘূৰিলোঁ, বহুত বেছি ভাল লাগিল, বহুত এক্সপিৰিয়েঞ্চ পালোঁ। তো এই গোটেইখিনি এক্সপিৰিয়েঞ্চ লৈ অহা মাহত আমি নতুন যাত্ৰা কৰিম গোটেই অসমবাসী ৰাইজৰ কাৰণে, প্ৰজেক্ট গ্ৰীণ আছাম নামেৰে, য'ত অসমৰ বিভিন্ন স্কুল, কলেজ, মন্দিৰ সকলোতে বৃক্ষৰোপণ কৰিম, সকলোকে এটা ভাল বাৰ্তা দিবৰ কাৰণে। তো সকলোৱে আদৰিব বুলি আশা কৰিছোঁ আৰু ছাপৰ্ট কৰিব। আমি মানে হয়, আচলতে ক'ব লাগিব যে কেদাৰনাথলৈ যোৱা যিটো সপোন সকলোৰে থাকে, কাৰোবাৰ আচলতে নিজৰ ধনৰে পূৰণ কৰে, এওঁলোকৰ আচলতে ধন বুলি ক'বলৈ মানে কিছুমানৰ টকা আছে, কোনোবাই টকা দি সপোন পূৰণ কৰে, কোনোবাই টকা নাই কষ্ট দি পূৰণ কৰে। তো কিছুমানে আকৌ টকা থাকিও কিন্তু পূৰণ কৰিব নোৱাৰে। কিয় নোৱাৰে? মানে আচলতে মহাদেৱে মাতিবও লাগিব। তো যদি আৰু বাইকেৰে যাত্ৰা কৰাটোৱে অসম্ভৱ হয় আমাৰ বাবে, আৰু চাইকেল চলাই গৈছে, আচৰিত। যোৱা বছৰটো খোজকাঢ়ি গৈছে আৰু এই বছৰ চাইকেল লৈ গৈছে। নেক্সট ইয়াৰ কিবা পৰিকল্পনা আছে নেকি? নেক্সট ইয়াৰ্ছটো পিছত হ'ব বাৰু, কিন্তু এইটো যিহেতু মহাদেৱে ক'লেয়ে, আমাৰ ৰিচেণ্টলি 1 মান্থ পিছত পূৰা অল আছাম, আপাৰ আছাম হওক, লোৱাৰ আছাম হওক, মানে আমি 1 লাখ গছৰ পুলি আমি ৰোপণ কৰিম। আৰু বহুত বেছি ভাল লাগিছে। মই যোৱা বছৰ এতিয়া 2ডাল গছ ৰুইছিলোঁ, এইটো বহুত ডাঙৰ হ'ল। আজি আহি চাই বহুত বেছি ভাল লাগিছে, মানে গছ দুডাল জীয়াই আছে, যেতিয়া বহুত বেছি ভাল লাগিছে। মানে ইফালে পিছফালে লৈছিলোঁ, কিন্তু এই 2ডালৰ ভিতৰত লৈছিলোঁ, বহুত বেছি ভাল লাগিছে। মানে হয়, আমাৰ অসম 360ৰ ফালৰ পৰাও এওঁলোক দুজনলৈ আমাৰ বহুত বহুত শুভেচ্ছা থাকিল, আৰু অনাগত দিনত সকলোকে এনেকৈ আমোদি যাওক, বিভিন্ন মঠ মন্দিৰ দৰ্শন কৰক, অসমৰ বাবে বিভিন্ন ভাল কাম কৰি যাওক। ধন্যবাদ। জয় বোলে হৰ হৰ মহাদেৱ।